ই মাৰিলে মানুহটো বেকাৰ হৈ থাকে হে ই যেতিয়া ফটো মাৰিব মানুহটো মানে এনেকুৱা হৈ থাকিব কেলে বেকাৰ হৈ থাকে ইমান সিয়ে জানে কেনেকুৱা ফটো মাৰে কেলে ইয়াৰ আকৌ হেৰি হ'ব ন অন্তত দুখ পাব এছে মত দেখো পাগলি প্যাৰ হৈ যায়গা বুলি যে কয় যে তেনেকৈ ক'ব লাগিব কেনেকুৱা গুণ আছে মজা ফেণ্টাষ্টিক এই মই এতিয়া পিন্ধি আহিছিলোঁ সেইটো পিন্ধি অহাটো গোন্ধি আছে খেচেৰাকেইটা হাত তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আপোনালোক সকলোকে পোনপ্ৰথমে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি মোৰ জন্মদিন আৰু গাইজ এতিয়া ঘৰতে মানে আজিকালি জন্মদিন বুলি মানে ইমান ডাঙৰকৈ একো পতা নাই মানে গাইজ আৰু দুশমান মানুহ মাতিম চাগে গাইজ মই মানে প্ৰত্যেকবাৰে কেক কাটো মানে এবাৰ মানে কেক নাই কটা এবাৰ মানে অকল মাংস ভাত খাম মই দুজনমান মানুহ আহি আছে মানে এই স্পেচিয়েল গেষ্ট মানে আমাৰ ঘৰত আহি আছে আজি তো গাইজ আজি ভিডিঅ'টো অলপ মানে বেলেগ হ'ব মানে আৰু গাইজ বহুতে মানে সুধি আছে চাইকেল লৈ পেলাই ক'তো যোৱা নাই নেকি বুলি আজি আজিৰ দিনটোৰ কথা কৈছে মোৰ চাইকেলখন মানে অলপ বেয়া হৈছে গাইজ সেইকাৰণে মানে ক'তো যোৱা নাই নহ'লে মানে গ'লোহেঁতেন মানে ক'বলৈ এনেকৈ দৌৰলৈ যোৱাত চোৱাত গোলা চোলাৰ ক'বলৈ এনেকৈ গুচি গ'লোহেঁতেন নহ'লে এইবোৰ তিনিচুকীয়া গ'লো নহ'লে ধেমাজি এনেকৈ ক'বলৈ গ'লোহেঁতেন তো চাইকেলখন মানে বেয়া হৈছে মানে আৰু সেনেকৈ মানে বহুতকেইটা ল'ৰা সুধিলে মানে ৰাতিপুৱা মানে আজি গাইজ মোলৈ বহুত ফোন আহি আছে মানে 10টা বহুত ফোন আহিছে 20টা বহুত ফোন আহিছে মানে গাইজ সৰুদা ব'লা সৰুদা ক'ত আছা সৰু ভাইটি ক'ত আছা এনেকৈ মানে ক'ত আছে ব'লা কৈছে চবেই কিন্তু মোৰ চাইকেলে বেয়া এতিয়া যাব নাই দুখৰ কথা আৰু তো গাইজ নহ'লে মানে আজি মানে কোৱা চাইকেললৈ মানে য'ত গ'লোহেঁতেন গাইজ আপোনালোকক দেখালোহেঁতেন বাৰু কপিয়াত দা কি দিছে আৰু সেই কি বুলি কয় খুচুৰা খুচুৰি পইচা আছে 10-20 টকীয়া পইচা হয় নি অঁ লৈ লোৱা নহয় এতিয়া তুমি ইয়াত উলিয়াই দেখুওৱা মানে এই বস্তুটো যে দিলোঁ তুমি উলিয়াই মানে দেখাই দিয়া তোৰ গাইজ মানে মোৰ মানে এখেতে দিছে কিবা এটা তোক তাকে মানে কি দিছে চাই লওঁ এখেতে নহয় গোটেইকেইটাই দিছে নি এইখন গোটেইজন দেই চবেই দিছে মানে চবেই দিছে নি অঁ চবে মানে পইচাটো সংযোগ কৰিছে কিন্তু এতিয়া দিওঁতে মইহে দিছোঁ বাৰু তোমাক অঁ উলিয়াই মই উলিয়াইছোঁ নহয় এইটো কি মানে সেইটো জাংগিয়া নহয় তুমি কি ফুল জাংগিয়া পেণ্ট পিন্ধা নি আৰু হাফে পিন্ধিব অঁ সেইটো হাফে নিব কেঁচি নিব অঁ কেঁচি চালে শুনাইছোঁ নতুন থেংক ইউ ৱেলকাম এতিয়া চাহ খাম অঁ চলো ব'লা কেনেকুৱা লাগিলে গিফ্টটো মজা লাগিলে ন চলা জাঙিয়া গিফ্ট দিছে বে অকণমান মানে ইউনিক এই জাঙিয়া পেণ্টটো যেতিয়া পিন্ধিবা অঁ শুনিছা নাই অঁ এই জাঙিয়া পেণ্টটো যেতিয়া পিন্ধিবা চিধা মোলৈ মনত পৰিব দেই সেইটো হয় সেইকাৰণে দিছা তাৰমানে তুমি সেইটো কাৰণে দিছোঁ মাল বেলেগ দেই মোলৈ মনত পৰিব মই উলিয়াই দিছোঁ কথাটো এনেকুৱা হৈছে কেনেকুৱা ভাল বনাই আছে মোক চবে অঁ ভিডিঅ' বনাই নেকি বাৰু অ' কপিয়াত দা ফাইনেলি এই ফাইনেল নহয় মোৰ কথাটো শুনা বুলি ক'লে কথা আহিলো নহয় কিমান যে বিচাৰিলো কিমান দূৰ তোমাৰ ঘৰলৈ ইমান দূৰ কিমান দূৰ আৰু মানে কৈছোঁ নহয় মোৰ এই যে 360 ডিগ্ৰী একদম মিটাৰ ঘূৰি গ'ল তাৰমানে হয় নেকি যি কি নহওক অৱশেষত এই সৰু ভাইটিৰ ঘৰ পালোহি চালক মোৰ ভিডিঅ' যে প্ৰথম ব্লগটো এওঁৰ অৱদান মানে মোৰ ইউটিউব চেনেল খোলাটো এওঁৰ অৱদান সঁচা কথা ক'বলৈ গ'লে তো গাইজ এতিয়া মানে আমাৰ ঘৰত আহি পাই গ'লি কপিয়াত দা এইফালে আমাৰ ৰিংকু দা ভিডিঅ' বন এইফালে কৰি আছিলে নামটো পাহৰি গ'লো তোমাৰ নাম মই গম পাওঁ তোমাৰ নাম নাই তোমাৰ জন্মৰ নাম নাই হয় নাই বাৰু অঁ হেপী বাৰ্থডে ঠেঙত গো ঠিকে আছে মানে গিফ্টটো দিলোঁ বাৰ্থডে বুলি ক'ব পাহৰি আহিছিলোঁ মানে চলা সেইটো ভাল লাগিলে খালি জাঙেটো কেনেকুৱা গুণ আছে মজা ফেণ্টাষ্টিক এই মই এতিয়া পিন্ধি আহিছিলোঁ সেইটো অঁ সঁচাকৈ নেকি অঁ সেইটো কাৰণে তেনেকুৱা গুণ আছে কচোন গোন্ধই পায় চালি শুনাইছ ভেকেটা ভেকেট শুনাইছোঁ মই পিন্ধি অহাটো গোন্ধি আছে খেচেৰাকেইটা হাত কিন্তু এইখিনিতে কথা সুধিছোঁ তোমালোক যে এতিয়া যে আমাৰ ঘৰলৈ আহিলা যে গৰমটো কেনেকুৱা লাগিলে গৰমটো মানে তাপটো ৰ'দৰ তাপটো ক'ত গৰম এইটো সূৰ্য দেৱতাই দিয়া মৰমহে গৰম বুলি কয় মাইকীক মতা যেনেকে চাই তেনেকে কেনেকে চাইছিলে মোলৈ এতিয়া মুখখন হাইতে মাৰি দিয়ক কেলে ইমানকৈ হাৱা খাইছে মেগী খাই আমনি লাগিলে अबे साले तभी मेरा माफ करना আপোনাৰ মই বিগ ফেন দাদা থেংক ইউ তো গাইজ আজি আমাৰ ঘৰৰ আলহী এইভাগে বহি আছে তুমিয়ে কৈছিলা চিকিয়া দা। নিজৰ ঘৰ নিচিনা থাকিবলৈ সেইকাৰণে এনেকে তুমি অকল গাইজ ই আৰু মেগী খোৱা মেগী খাই তুমি ই কি খাই জানে কি খায়? নটিচ খায় নলেজ খাই আপোনাৰ মেগী নহয় সেইকাৰণে চুলিখিনি এনেকৈ কোৱা হয় মেগী অকল আমাৰ লগত বহি থাকে না ছোৱালীৰ বহি খায় ন তল্লা খালে মই কি পাম ছোৱালীয়ে খালে কি হ'ল ছোৱালী খালে নে ছোৱালীয়ে নাখায় আৰু মোক দিব তো গাইজ কিবা নকলা কি হ'ল কথাটো কথা নকওঁ ইয়াক মই অন্তত আঘাত লাগি যায় কথা ক'ব কেলে কি বুলি ক'লে তোমাক বহুত আশা লয় হে অঁ নহয় নেকি
নহয় নেকি নহয় নেকি মাইকী কি মাইকী সি তাৰমানে মাইকী নেকি পৃথিৱীত ক'লো আমাৰ পৃথিৱীত ভূমিষ্ঠ পৰা জন্ম হ'লি বুলি ক'লো কিন্তু জীয়াবলৈ জন্ম হ'ব বুলি ক'লো মোক কিন্তু কৈছে আকৌ অন্তৰ নাখাতে কিবা দুটা মই চাই দিছিলো অ নাই এটা দিছো কেলে মোবাইল এটা আনিছো এটা কাৰেণ্টৰ বিল কোনে দিব কাৰেণ্টৰ বিল তুমি দিবা আকৌ 500 টকা কাৰেণ্টৰ বিল আহে আমাৰ 500 ইমান কমকে বৰকে আমাৰ ভিডিঅ'ত ইমান কমকে নিদিলো APJ আব্দুল কালাম এইপিনে আমাৰ APJ আব্দুল কালাম বহি আছে এইপিনে আমাৰ খাই তোৰ দাঁত কি যেটা দেখি মোক কি মনত পৰিছে কৈ দিম কি হে আমাৰ ঘৰ বুটিকু খন্দা মনত পৰিছে তো গাইছ এতিয়া মানে আমি চব ভাত পানী খালো মানে ইও ভাত পানী খালে ইও ভাত পানী খালে ইও ভাত পানী খালে এতিয়া আমি গৈছো শিৱসাগৰ টাউনলৈ এহেঁতি মানে ৰংঘৰ কাৰেংঘৰ চাবলৈ যায় মই যাওঁ বলক আপোনালোক দেখা যাম বাই বাই আহিছো দেই বাই বাই জলদি পিন্ধা বোলো তোৰা যাওঁ নেকি বলক গৈ আপোনালোকক ৰাস্তাত দেখাই আছো বলক এতিয়া মানে আমি পাই গ'লো কাৰেংঘৰ এইফালে ৰিংকু টিকেটটো পইচা ল'লে সেইকাৰণে ভাল লাগিলে চৰকাৰী বস্তু চৰকাৰী বস্তু টিকেট নল'ব চৰকাৰে বনাইছিলে নি এইটো স্বৰ্গদেউসকলে বনাইছিলে হ'লেও টিকেটটো মানে লৈয়ে মানে কি ক'বা মই আহিলে প্ৰত্যেকবাৰ এনেকৈ মানে হেৰি দিওঁগৈ আৰু মানে পইচা দিবই লাগে তো গাইছ এতিয়া মানে আমি আছোঁ কাৰেংঘৰৰ ওপৰত মানে এইফালে এহেঁতিকেইটা পূৰা চাই আছে মই মানে অলপ ফটো চটো মাৰি লওঁ নেকি বাৰু ফটোখন দিয়া মোক কোনে মাৰি দিব তুমি মাৰিলে মই ফটো নুঠোঁগৈ আৰু ই মাৰিলে মানুহটো বেকাৰ হৈ থাকে হে ই যেতিয়া ফটো মাৰিব মানুহটো মানে এনেকুৱা হৈ থাকিব কেলৈ বেকাৰ হৈ থাকে ইমান সিয়ে জানে কেনেকুৱা ফটো মাৰে কেলৈ হ'ব ফটো মাৰিব বেছি শিকিলোঁ ভাল গুণ বেছিয়ে শিকিলোঁ ৰ'বাও ভিডিঅ' কৰিছোঁ তাক ফটোটো মাৰিবলৈ দিব লাগিছে না ৰিংকু আইফোন আছে আইফোনত মাৰিব পাৰে মোৰ মোবাইলত কি মাৰিব ফটো আইফোনতনো কি মাৰিব আইফোনত মাৰিলে ভাল কোৱালিটি আহিব ন তো গাইছ এইফালে ৰিংকু পৰা ফটো মাৰি ব্যস্ত বেলেগ দিছে লয় এইফালে এজন কপিয়াত দা কপিয়াত লাগিব তো গাইছ তলাতল ঘৰ চাবলৈ যাম বুলি ভাবিছিলোঁ এইকেইটা বাৰু নোৱাৰিমগৈ আৰু মানে অকল ফটোৱে মাৰিছে অথনিবা এইটো আকৌ এনেকৈ পোষ্টাৰ দিব আকৌ এনেকৈ পোষ্টাৰ দিব ফটো এটা মাৰিম তো গাইছ এতিয়া আমি গৈছোঁ শিৱদৌল চাবলৈ কি চকু কি তেনেকৈ চালা তুমি কি তেনেকৈ এনেকুৱা চাৱনি নাচাবা আৰু ইয়াৰ আকৌ হেৰি হ'ব ন অন্তত দুখ পাব এছে মত দেখো পাগলি প্যাৰ হৈ যায়গা বুলি যে কয় যে তেনে ক'ব লাগে এছে মত দেখো পাগলি প্যাৰ হৈ যায় যামেচোন ব'লা আমাৰ তাত যাবা দেই মোৰ তেতিয়া কি ৰ'ব See you again. See you again. You are my love, you are my friend. See you again. শুনা চৰ মা বাবাক লৈ যাবা আমাৰ তাত এভেলেবল লগত লৈ যাবা আৰু তুমি যে যিটো কথা ক'লে কেলে হেলমেট নাই যে অকলে দুখ পোৱা কেলে নাই যে এ পকা ৰাস্তা চৈছে কান্দিব তুমি তাক তেনেকে নকবা সি অন্তৰত আঘাত পাব তুমি তাক তেনেকে নকবা সি অন্তৰত আঘাত পাব চুতীয়া দৰে কি হ'ল মাংস আনিলে লগ পাব এইবিধা সেইবিধা নহয় আকৌ এইবিধা সেইবিধা নহয় আকৌ লগ পাম মাংস আনিলে মাংস আনিলে গাহৰি খাম এই মই গাহৰি নাখাওঁ ছাগলী নাখাওঁ হাঁহ কুকুৰা তাৰপিছত এইটো কি ব্ৰইলাৰ এইটো সেই তিনিটা চলি যায় মোৰ। বলা 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 মাংস আনিবা আকৌ লগ পাম ফোন কৰি থাকিম বিদায় মানে বিদায় মানে শেষ নহয় বিদায় মানে হ'ল বিষাদৰ এক বুৱতী নৈ আমাৰ ছাৰে এক কবিতা এটা গাই হেভি দিলে নেকি তুমি ফালি পঠিয়াছা হাতখন দিয়া তোমাৰ হাতখনেই মেইন বাই বাই গাইছ লগ পাম দেই বাই বাই এগেইন বাই 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 দেই অঁ যোৱা তো গাইছ এতিয়া ৰিংকু বিতুপন নৱদ্বীপ আৰু দীপাঞ্জ্যোতি তাহাঁতে গুচি গ'ল মানে এতিয়া আৰু সন্ধিয়া হ'ল এতিয়া ঘৰ পাওঁতে অলপমান দেৰি হ'ব চাগে তাহাঁতৰ 2 ঘণ্টামান লাগিব চাগে 2-3 ঘণ্টা লাগিব কাৰণ আকৌ বগীবিল দলং পাৰ হৈ যাব লাগিব ধেমাজিলৈকে যাব তো গাইছ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নে কি বাৰু নকবি যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি নতুনকৈ চাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে কোন ঠাইৰ পৰা চাইছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আজিলৈ ইমানে নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই জয় এখন জয় হিন্দ